এয়া মজুজ চাওক ভাইৰেল পটেটো মানে স্পাইৰেল পটেটো হয়। এইখনে আদৰ্শ গাঁও। আগতে মানুহবিলাকে এনেকৈ জীৱন যাপন কৰিছিলে, তো আজিকালি মাকো এয়া যঁতৰ। এয়া চাওক বৃহত্তৰ পেপাৰটো। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি একো এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ সৰপাৰা ফেন্স ক্লাবৰ দ্বাৰা আয়োজিত মাঘী মেলালৈ। তো ইয়াতে RB ফিল্ডৰ হেৰিতে হৈছে আৰু তালৈকে যাম, আপোনালোকক দেখাম কি কি দেখাব পাৰোঁ। চাই থাকক ভিডিঅ'টো আৰু বেছি পলম নকৰোঁ, তালৈকে যাওঁ, গৈ পেলাই দেখাই আছোঁ। বলক। এয়া মই আহি পালোঁ। এয়া পিছফালে চাব পাৰে এই বিশাল মেজিটো আৰু এয়া মহ দুটা আৰু। তো বলক ভিতৰলৈ যাওঁ, কি কি দেখাব পাৰোঁ চাই থাকক ভিডিঅ'টো। মঞ্চত এয়া চাওক আমাৰ আজিৰ এই মাঘী মেলাৰ সাংস্কৃতিক সভাপতি দীপঙ্কৰ দাসদেৱে। সোমাৰ কাৰণে এয়া টিকট ঘৰ, এটা টিকট কাটব লাগিব। এয়া মহযুঁজ, এয়া পিছফালে মহযুঁজ দেখাইছে। এয়া আহি পালোঁ। এই মেলা আৰু কি চাই থাকিব। বিভিন্ন বিপণী আহিছে। আহি পালোঁ, ভাইটিকো লগ পালোঁ। পিছত এয়া গৈ আছোঁ, ৰ'ব দেখাই আছোঁ আপোনালোকে, চাই থাকক ভিডিঅ'টো। এখন বিভিন্ন বিপণী, মেনুখন চাই লওক। 99 টকাৰ ভিতৰত সকলোখিনি বস্তু এইবিলাক খাব পাৰে আপোনালোকে আহিলে। এইটো এই বিশাল মেজিটো। চাওক বৃহত্তৰ পেপাৰটো। বাকী এইটো বিশ্বৰ ৱৰ্ল্ড ৰেকৰ্ড কৰা মেজিটো। এইফালে সাংস্কৃতিক অনুষ্ঠান হৈ আছে, তো সেইকাৰণে ভালকৈ ভিডিঅ' কৰিব পৰা নাই। তো আপোনালোকক মাজে মাজে দেখাই আছোঁ আৰু শ্বৰ্টবিলাক, নহ'লে কপিৰাইট আহি যাব পাৰে তো ভিডিঅ'টোত। এইখনেই মাঘী মেলা আৰু সেইপিনে এখন আদৰ্শ গাঁওখন আছে, সেইখনো দেখাম আপোনালোকক, চাই থাকক ভিডিঅ'টো। বিশাল এলেকাত বনাইছে একদম একেবাৰে। এইটো পেপাৰটো কি, এইটো মেজিটো, এই বিশেষ আকৰ্ষণ এই দুটাইহে। চাই লওক বিশাল পেপাৰটো, এইটো মেজি। এই কুকুৰা যুঁজো আছে, কুকুৰা যুঁজো তালৈকে যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো, চাই থাকিব। সৰু মাইনাটোৱে নাচি আছে। বাকী আমি কুকুৰা যুঁজলৈ গৈ আছোঁ, ৰ'ব। মানুহ চাওক আপোনালোকে, কুকুৰা চাওক, কুকুৰা যুঁজৰ একদম। এয়া চাওক কুকুৰা যুঁজ। মাঘী মেলাৰ অন্যতম আকৰ্ষণ হৈছে এইটো কুকুৰা যুঁজ। এই কুকুৰাকেইটা যুঁজাৰু কুকুৰা হয়। তো চাওক কেনেদৰে যুঁজে। এই কুকুৰা যুঁজ চোৱা মানুহৰ ভিৰ চাওক, গোটেই চাৰিওফালে আগুৰি ধৰিছে মানুহবিলাকে। এই কুকুৰা দুটা বোলে আপাৰ আচামৰ পৰা আনিছে, শুনিছোঁহে দেই, কিমান দূৰ সত্য গম নাপাওঁ, নহ'বও পাৰে। এনেকৈ অলপ দেৰি যুঁজাৰ পিছত আৰু এনেকৈ লৈ আহে আৰু এৰি দিলে আকৌ যুঁজিব। চাওক এয়া আকৌ আৰম্ভ হৈ গ'ল যুঁজ। তো এয়াই কুকুৰা যুঁজ। আপোনালোকে যদি কুকুৰা যুঁজ দেখা নাই আগতে, তো মাঘী মেলাত আহিব পাৰে। তো আজি শেষ দিন হয়। এয়া মানুহ চাওক, বিভিন্ন ধৰণৰ মানুহ আহিছে বিভিন্ন ঠাইৰ পৰা। অন্যতম আকৰ্ষণ বহুতখিনি আছে, তাৰে ভিতৰত এটা, তো আপোনালোকে চাব পাৰে। বিয়াৰ পিছত নিজৰ ল'ৰা ছোৱালীক লৈ আহিব পাৰিব, ইয়াতে খেলিব দিব পাৰিব। বাকী এয়া তাতে হৈছে কুকুৰা যুঁজ ব্যৱহাৰ কৰা মাকো। এইটো চেৰেকী, এয়া যঁতৰ। এইটো চাওক, আপোনালোকে হয়তো বহুতে গম পায়, এইটো মানে চেৰেকীৰ নিচিনাই, কিন্তু এইটো সৰুটোক কয় উঘা বুলি আৰু অকণমান ডাঙৰটোক কয় নটাই। চাই লওক কি সেইখন আদৰ্শ গাঁওখন, তালৈকেও যাম। এয়া হাতৰো দি আছে, চাওক। দৌৰি গলো কি বস্তু এৰি থৈ আহিলো, দৌৰি গলো কি বস্তু এৰি থৈ আহিলো। আপোনালোকে উত্তৰটো দিব পাৰে যদি দিয়ক, ভিডিঅ'টো প'জ কৰি পেলাই। কি বেগ
ৰাস্তাত দৌৰোতেতো ৰাস্তাটো লগতে থাকিব ন হা 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 অলপমান হৈছে উত্তৰ কোৱা খোজ বঢ়িয়া পাইছে সিফালে চকলেট কেন কলি নেক্সট এটা সুধিছো পাই গ'ল চকলেট নেক্সট এনসার দীঘলকৈ মানুহজনী ঔটেঙা হেনজোপা দীঘলকৈ মানুহজনী ঔটেঙা হেন খোপা এইফালেদি গৈছিলে দেখিছিলানে বোপা এইটোৰ আকৌ এনসারটা কৈছো দিয়ক প্ৰশ্নটো দীঘলকৈ মানুহজনী ঔটেঙা হেন খোপা এইফালেদি গৈছিলে দেখিছিলানে বোপা তামোল নহয় কোনোবাই জানে যদি এইটোৰ এনসারটো দিব মাকবিলাকৰ মই অস্ত্ৰ কমেণ্টত জনাই দিম এইটো কাৰ্যালয় বাকী এইখন আদৰ্শ গাঁও তে ভিতৰলৈ গৈ আছোঁ চাই থাকিব এইটো আমাৰ গাঁও কবিতাটো অহাকালি 21 জানুৱাৰী তাৰিখে মাঘী মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে সংগীত চকী অৰ্থাৎ এইটো মিউজিকেল চাংঘৰ বনাইছে প্ৰতিযোগিতা যিসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিছে তেওঁলোকে যেন আগতে মানুহবিলাকৰ এনেকুৱা চাংঘৰ আছিলে ভাতৰ কাষত উপস্থিত হয় এখন মাছ মৰা জাল আচাৰা লাঙি সকলোকে আহিবলৈ অনুৰোধ জনাইছো এইখন গৰু গাড়ী গাঁৱত থকা মানুহবিলাকেতো চিনিয়ে পায় এইবিলাক বাকী চহৰৰ কিছুমানে হয়তো নাপাব পাৰে তো সেইকাৰণে কৈ দিছোঁ এইটো কোৱা ইয়াতে চাকি আগৰ দিনত এনেকুৱা চাকি আছিলে আজিকালিতো এইবিলাক বিলুপ্ত হৈ গৈছে তো এইফালে এইটো ভঁৰাল ঘৰ এইটো ঢেঁকীশালৰ আগতে এনেকুৱা গধূলি চাকি জ্বলাইছিলে তো এইটো উৰাল বুলি কয় কি এইপিনে সেয়া আৰু বাথৰুম বাকী এইটো পুৰণা দিনৰ মানুহ এনেকুৱা নাৰাৰ ঘৰ আছিলে তো মাটিৰে প্ৰলেপ দি পেলাই বনাইছিলে সেইখন শাল আৰু এতিয়া খেতিৰ সঁজুলিবিলাক এইবিলাক এইটো পাকঘৰ এইখন থাপনা বাকী ভিতৰলৈ গৈ দেখাও ৰ'ব ভালকৈ পোহৰ নাই চিনি নাপায় চাগে বস্তু চিনি পাইছেনে পাইছে যদি কমেণ্ট কৰি জনাবচোন মই অকণমান পিছত কৈ আছোঁ আপোনালোকক এইটো লেম্প আজিকালি এইবিলাকো নোহোৱা হৈ গৈছে যেতিয়া কাৰেণ্ট নাছিলে আগতে তো এইবিলাকে ব্যৱহাৰ কৰিছিলে এইখন শাল এইটো খেৰৰ পুঁজি মানে এতিয়া 5 দিনীয়া কাৰ্যসূচী বনাইছে মেলাখন তথাপিও মানে বহুতখিনি বস্তু হেৰি কৰিছে আৰু তাৰ কাৰণে তেখেতসকলক ধন্যবাদ দিব লাগিব থাপনা তুলসী ঘৰ এইটো পাকঘৰ এইটো কলহ আছে তাৰপিছত এয়া কুকুৰা ৰখাৰ কাৰণে হেৰি আৰু এয়া ডালা চাউলি এয়া জুই ঠুকোৱাৰ কাৰণে এইবিলাক হেৰি চাঙি আগৰ দিনত ঘৰত মানুহৰ এনেকুৱা পাকঘৰ আছিলে আজিকালিতো এইবিলাক গোটেই মডাৰ্ণ হৈ গ'ল এইখনে আদৰ্শ গাঁও আগতে মানুহবিলাকে এনেকৈ জীৱন যাপন কৰিছিলে তো আজিকালি যান্ত্ৰিকতাত আহি পেলাই মানুহবিলাক সলনি হৈ গ'ল মানে মানুহৰ জীৱন ধাৰণ তো সেয়াই আৰু পুৰণা দিনৰ মানুহৰ মানে এইটো প্ৰতিচ্ছবি উঠাই দিছে তো ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাকী ইয়াৰ পৰা ওলাই দিওঁ আৰু আগত কিবা দেখাব পাৰোঁ যদি দেখাব আপোনালোকক ভিডিঅ'টো চাই থাকিব ফটো উঠোৱাৰ কাৰণে চাওক কিমান কষ্ট কৰি আছে ধুনীয়া গীত গালে মেজিটো এইটো জ্বলাই নিদিয়ে বোলে ইয়াতে জ্বলাই বহুত ঔষধো জ্বলাই দিলে কিবা বিপদ হ'ব পাৰে ইয়াৰে আপোনালোকে জানে আৰবি ফিলৰ ওচৰতে এটা গেছৰ হেৰি হয় গেছৰ কেকাৰটো আছে তো যদি কিবা দুৰ্ঘটনা হৈ যায় তো প্ৰব্লেম হ'ব পাৰে তো সেইকাৰণে এইটো জ্বলাই নিদিয়ে
চাওক ভাইৰেল পটেটো মানে স্পাইৰেল পটেটো হয়, কিন্তু মই ভাইৰেল হৈছিল ন স্পাইৰেল পটেটো, সেইকাৰণে ভাইৰেল পটেটো বুলিয়ে কওঁ। এইখন ছয়নিকাৰ পিৰিচ পিয়লা, ইয়াতে এয়া ফ্ৰাই হৈ আছে, এয়া ৰেডি হৈ আছে, বিভিন্ন আইটেম পায় আৰু ইয়াতে। অলপ খাই চাওঁ, ধৰবি। গুড। পুতলা থিয়েটাৰ, এয়া পুতলা নাচ দেখাই আছে, চাওক এনেকাই দেখায় পুতলা নাচ। আজিকালি এইবিলাকো বিলুপ্ত হৈ গৈ আছে। মাঘী মেলা আৰু স্বাক্ষৰ মাৰিব দিছে, তো আমাৰ মাইনাই মাৰি আছে স্বাক্ষৰ। সৰু সৰু ল'ৰা ছোৱালীবিলাকে আৰ্ট কৰি ৰাখিছে। আজিৰ এই ভিডিঅ'টোত ইমানখিনি আপোনালোকক আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, বাকী ভালছে কমেণ্ট এটা কৰি দিব। মানে যিকেইটা হাতৰ দিছিলে সেইকেইটাৰ এনচাৰ দিব পাৰে আপোনালোকে দিব। আৰু যিটো মানে আপোনাক দেখাইছিলোঁ ন চৰাইৰ বাঁহখন, তো সেইটো আগতে তাৰমানে বহুতো মানুহ ঘৰত আছিলে, তো এইটোক কয় তাৰমানে পাৰ চৰাইৰ বাঁহ। তো যদি বহুতে নাজানে তো জনাই দিলোঁ আৰু, মই পিছত কম বুলি কৈছিলোঁ তো এতিয়া কৈ দিলোঁ। তো যদি ভাল পালে লাইকটো কৰি দিব, আৰু নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থ'ব। তো মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। তো বেছি ৰেগুলাৰলি ভিডিঅ' দিব পৰা নাই, তাৰ বাবে ক্ষমা খুজিছোঁ। বাকী যিকেইটা ভিডিঅ' দিওঁ আপোনালোকে মৰম দিব। বাকী আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ এৰিলোঁ, বাই বাই।